ফ্ৰেণ্ড, কি খবৰ? সকলোৰে আশা কৰোঁ সকলো ভালেই। মোৰ বৰ্তমান ভালেই। ভাবিলোঁ আজি ভিডিঅ' এটা আৰম্ভণি কৰোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভণি কৰোঁ। এয়া আমাৰ ফুল। এজোপা হৈছে ইন্দ্ৰমালতী ফুল। ইমান ধুনীয়া লাগিছে। ভাবিলোঁ ভিডিঅ' কৰি থওঁ, আপোনালোককো অকণমান দেখাওঁ। ইমান ধুনীয়াকৈ ফুলি আছে। আমাৰ হাঁহ গা ধুই আছে গা ধুই আছে না। পানী পাই হাঁহকেইটাই পুৰা গা ধুইছে, একদম ক'ব নোৱাৰাকৈ গা ধুইছে। বৰালি মাছ কাৰ খাবলৈ মন গৈছে দেখি। এইফালে সৰু মাছ আছে, পুঠি মাছ, এইফালে পুঠি মাছ, শিঙৰা, আৰু এইফালে বামি মাছ। আমি পথাৰে ফুৰিবলৈ গৈ আছোঁ এতিয়া। এগৰাকী মোনাটো দেখো পুৰা কি আনিছে ঠিকনা নাই। এইফালে আমাৰ দেহা, আপোনালোকক দেখাই যাম, চাই থাকিব ভিডিঅ'টো। এতিয়া আমি গৈ আছোঁ পথাৰে দেখিছে, এয়া পথাৰ পুৰা পথাৰত গৈ আছোঁ। এইফালে আগফালে গৈ আছে। এয়া পকা মিঠৈ চাহৰ লগত দিব এতিয়া আমাক। এয়া চাহ খাবলৈ লৈছোঁ, এতিয়া আমি খাই লওঁ। এইফালে আমি চব্জি কিনিম আৰু কিনা নাই। ফুৰিবলৈ আহি চব্জি দোকান পালোহি। এইফালে পথাৰে গ'লোঁ, আহোঁতে এতিয়া ৰাস্তাই খোজকাঢ়ি আহি আছোঁ। যাওঁতে আৰু দেৰি হৈ গ'ল, এতিয়া সন্ধিয়া হ'বলৈ হ'ল। গৈ আছে মাছ, আলু, ফুলকবি, বিলাহী, পিঁয়াজ, আদা নহৰু পেষ্ট সকলোবিলাক ৰেডি কৰি ল'লোঁ। এতিয়া বনাওঁ।